ডিসিশন লৈছো যে ৰোগ নিৰ্মূল বিটিআৰ এটা অভিযান চলাম বুলি প্ৰায় 1000 এৱাৰনেছ কেম্প হ'ব আৰু সকলো ডক্টৰ সকল ইয়াত অংশগ্ৰহণ কৰিব লাগিব ৰোগ নিৰ্মূল বিটিআৰ আৰু তাত আমি এটা বেমাৰৰ এটা সাৰ্ভে কৰা হ'ব যে কি বেমাৰ আসলতে আমাৰ ইয়াত আছে এটা সময়ত ম্যালেৰিয়া আছিল এটা সময়ত বেলেগ ৰোগ আছিল আজি ম্যালেৰিয়া লাহে কমি গৈছে কি ভাইৰাছ আছে কি বেমাৰ আছে এটো উলাই ল'ব লাগিব বিশ্বত এখন দেশ আছে আমাৰ ওচৰত যেটো দেশৰ নাম শুনিলে আমাৰ মানুহবিলাক ভাবে এইখন আৰু দেশ না এটো হল বাংলাদেশ মই বাংলাদেশৰ এটা সেমিনাৰ এটেন্ড কৰিছিলো তাত মই এই সময়ত আজিৰ পৰা বহুত বছৰ আগত তেতিয়া গম পাইছিলো কি বাংলাদেশত 300 কিমান আছিল এক্স্যাক্টলি 370 টা নাকি বেমাৰ আছে আৰু 370 টাই ঔষধ আছে এটা বেমাৰ এটাই ঔষধ বেছি ঔষধ তাতে পারমিট নকৰে মানে খুব ডিসিপ্লিনত যায় আৰু হেলথ ইনডেক্স টো ইহঁতৰ বহুত ওপৰত ভাল হয় আৰু গোটি পৃথিৱীৰ মানে এনজিও বিলাক লগ লাগি বাংলাদেশত যেহেতু অলপ দুখীয়া দেশ সবে আহি কাম কৰিছে আৰু সেই কাৰণে আজি তেখেত সকলৰ হেলথৰ প্ৰবলেম বিলাক লাহে সমাধান হৈ গৈছে আমাৰ ইয়াত লোৱাৰ আসামত বিশেষকৈ কোকৰাঝাৰ আমাৰ হিফালে যেটো নেকি মৰ্টেলিটি চাইল্ড মৰ্টেলিটিটো বহুত এতিয়াও বেছি হৈ আছে যেটো ইনডেক্স হয় ইয়াত যেটো দেখাইছে অসমতকে আমাৰ বহুত ওপৰত নেশনালতকে ওপৰত আমাৰ মানে যেটো চাইল্ড মৰ্টেলিটি শিশু মানে জন্ম হোৱাৰ লগে লগে মৃত্যু হয় বা মাকৰ গৰ্ভতে মৃত্যু হয় এইবিলাক এতিয়াও আমাৰ চলি আছে তো ইয়াৰ মূল কাৰণটো কি ইয়াৰ মূল কাৰণটো আমাৰ ডক্টৰ সকলে কৈছে যে আৰ্লি ম্যাৰেজ চাইল্ড ম্যাৰেজ বুলিয়ে কৈছে যেটো আমাৰ বাল্য বিবাহ বুলি কয় এই প্ৰথাটো আমাৰ তাত নাই কিন্তু প্ৰথাটো নহলে কি হ'ব বাল্য বিবাহ আৰ্লি ম্যাৰেজটো হয় আমাৰ গ্ৰাম্য অঞ্চলত ছাত্ৰ ছাত্ৰী লৰা ছোৱালী বিলাকক গাৰ্জেন বিলাকে বেছি সপোন দেখাব নোৱাৰে গাইড কৰিব নোৱাৰে সেই কাৰণে ক্লাছ 8 9 10 তে তেখেত সকলৰ মাইন্ডটো ডাইভাৰ্ট হৈ যায় চেঞ্জ হৈ যায় তেখেত সকলৰ জীৱনত কোনো এইম নাই হোপ নাই মিনিং মানে কি আছে কোনো ডেষ্টিনি নাই তেখেত সকলৰ ডাঙৰ সপোন নাই তো সেই কাৰণে কি হয় আধাতে তেখেত সকলে ড্ৰপ আউট হৈ যায় আৰু ড্ৰপ আউট হোৱাৰ লগে লগে তেখেত সকলৰ এইবিলাক কথা আহি যায় যে বিয়া হ'ব লাগে এইটো হ'ব লাগে এইবিলাক আহি যায় আৰু যেতিয়া আপোনাৰ গ্ৰোইং ষ্টেজত থাকে এজন ছোৱালী 18 ইয়াৰ্স এজন ল'ৰা তেনেকুৱা 18 21 ইয়াৰ্স এই গ্ৰোইং ষ্টেজত থকা সময়ত যদি বিবাহটো পাতে তেখেতৰ শৰীৰক খাদ্য লাগে ইফালে যদি মাক হয় পোৱালিটোক খাদ্য লাগে আৰু ইফালে ঘৰত কোনো ইনকাম নাই সৰু মানে কালতে বিয়া হৈছে ইনকাম বুলি একো নাই পিছত গৈ পেলাই এটা পংগু পৰিয়ালৰ জন্ম দিয়ে আৰু হিটো আমাৰ সমাজত এতিয়াও হৈ আছে আৰু হিটোৱে আমাৰ এতিয়া ডাঙৰ এটা বেমাৰ সমাজত এটা সময়ত মদ ভাং জুৱা বিভিন্ন সমস্যাবিলাক আছিলে এইবিলাক লাহে অলপ কমি আহিছে কিন্তু এইবিলাক এতিয়া ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে ইয়াৰ ধৰ্ম আমাক ৰাখিব পৰা নাই শিক্ষাও আমাক বাঁচাব পৰা নাই আমি শিক্ষাৰ প্ৰতি বহুত মানে আগ্ৰহ কৰি শিক্ষা লৈ আছো কিন্তু এতিয়া কি হৈছে শিক্ষাও আমাক বাঁচাব পৰা নাই ধৰ্ম প্ৰচাৰো আমাক ইয়াৰ পৰা বচাব পৰা নাই কাৰণ আমাৰ তাত বহুত সমস্যা আছে তো সেই কাৰণে আমি এতিয়াৰ পৰা এটা ডিসিশন ল'ব লাগিব কি আমাৰ এডুকেশন শিক্ষাটো আমি যেনেকৈ প্ৰয়োজন বুলি ভাবো হেলথটোকো আমি তেনেকৈ প্ৰয়োজন বুলি ভাবি এটো এটা সাবজেক্ট হিচাপে আমাৰ এটা শিক্ষাৰ কাৰণে আমি ল'ব লাগিব আৰু এটো আনঅৰ্গানাইজ ভাবে আজি কোনবা ডক্টৰ পঢ়িলেহে এই কথাটো জানে কোনোবাই মানে নাৰ্স পঢ়িলে জানে কোনবা কি হেলথ ৰিলেটেড কিবা লিটাৰেচাৰ পঢ়িলে জানে কিন্তু আমি জেনাৰেলাইজ কৰি দিব লাগিব আমাৰ অঞ্চলত কি বেমাৰটো আছে এটো সবে মানে যাহতে সৰুৰ পৰাই গম পায় যে এইখিনি প্ৰবলেম হৈছে আৰু ইটো হলে ইটো হ'ব ইটো যাহতে সবে গম পায় তো আমাৰ হেলথ এডুকেশনটো আমি খুব মানে এক্সেসিবল কৰিব লাগিব তেতিয়াহে আমাৰ কি হয় বহুত বেমাৰৰ পৰা বচাব পাৰিম নহলে এতিয়া ডক্টৰ যিমান প্ৰয়োজন আছে আমাৰ তাত ডক্টৰ নাই পৃথিৱীত কিছুমান দেশ আছে ৰাছিয়া কিউবা এই দেশবিলাকত বহুত ডক্টৰ আছে 300 জন মানুহৰ এগেইনষ্টত এজন ডক্টৰ 500 জন মানুহৰ এগেইনষ্টত এজন ডক্টৰ আছে আমাৰ হাজাৰ মানুহৰ এগেইনষ্টত এজন ডক্টৰ মানে কভাৰ কৰিব নোৱাৰে আৰু ইয়াৰ ভিতৰতে কিছুমান ডক্টৰ মানে টাউন এৰিয়া আহিব নিবিচাৰে তো এইবিলাক আমাৰ বহুত সমস্যা আছে তো আমাৰ ইএম ডাঙৰীয়াই কৈছে যে এইটো এটা ডাঙৰ মানৱ সেৱা
মইতো ভাবোঁ ঈশ্বৰে যিসকলক ডক্টৰ হিচাপে জন্ম দিছে মানে ডক্টৰ বনাইছে সেইটোতো ঈশ্বৰে মানে চবচে ডাঙৰ কাম কৰিছে কাৰণ ডক্টৰসকলে ভগৱানৰ নিচিনাই হয় মানুহৰ জীৱনটো বচায় মই ক্ৰিটিকেলৰ পৰা ক্ৰিটিকেল চিটুৱেশ্যন ফেচ কৰিছোঁ দেখিছোঁ যিটো মানে এজন মৰা বুলি কোৱা মোৰ বেলেগ নহয় মোৰ নিজৰ মা এজন মানে গাঁৱৰ মানে ডক্টৰজনে ক'লে যে এইটো আৰু হস্পিটেলত নিব নালাগে কিন্তু সেই অৱস্থাতে নি পেলাই আকৌ বেলেগ এটা হস্পিটেলত ট্ৰিটমেণ্ট কৰি এগেইন মানে 11 বছৰ জীয়াই আছিলে চ' এইটোতো মানে মানিব লাগিব সেই কেইদিনমান আগতে মোৰ পৰিয়ালৰ এজন ছোৱালী তাই মেডিকেল অফিচাৰে আছিলে কোৱালিটি অফিচাৰ তাই এক্সিডেণ্ট হৈছে বাইক আৰু গোটেই মানে বুকুৰ হাড্ডি পিঠিৰ হাড্ডি চব ভাঙিছে মানে প্ৰায় হাড্ডি চবেই ভাঙিছে আৰু স্পাইনেল কৰ্ডডালো ভাঙি গৈছে তো হস্পিটেলত নিয়াৰ সময়ত এক্সৰে কৰি MRI কৰি ডক্টৰে ক'লে যে এইটো আৰু ট্ৰিটমেণ্ট কৰি লাভ নাই মোৰ ইমানেই বিশ্বাস আছে মই তেখেতক কৈছোঁ কি ৰাতি 12টা বজাত গৈ পাইছোঁ আৰু এক্সৰে ৰিপৰ্ট MRI ৰিপৰ্টটো লৈ পেলাই মই গুৱাহাটীলৈ গাড়ীখন লৈ গৈছোঁ আৰু মই যিমান চিনাকি ডক্টৰ চবকো ফোন কৰিছোঁ আপুনি খুব নালাগে মই এটা MRI লৈ আহি আছোঁ বুলি পেলাই তো চবেই MRIটো লৈ চাইছে চাই পেলাই কৈছে এইটোতো ক'ব পৰা নাই মোক ঘৰৰ মানুহ কাৰণে কি এইটো ভাল নহ'ব চবৰে মুখত কিন্তু এটাই কথা এইটো বহুত ক্ৰিটিকেল ইয়াত মানে চান্স বহুত কমেই আছে মই কিন্তু বিশ্বাস কৰা নাই তো কৰি পিছত আমাৰ অপাৰেশ্যন হ'ল ট্ৰিটমেণ্ট হ'ল ন' ডাউট এতিয়া আধা পেৰালাইজ হৈ আছে কিন্তু মানুহটো সুস্থভাৱে জীয়াই আছে আমি ট্ৰিটমেণ্ট কৰি আছোঁ তো এতিয়া কথাটো হৈছে কি এই যে ইমাৰ্জেঞ্চি আমাৰ ট্ৰিটমেণ্ট যিখিনি লাগে সেইখিনি আমি গ্ৰাম্য অঞ্চলত প্ৰভাইড কৰিব পাৰিব লাগিব হস্পিটেল এখনেই থাকক কিন্তু সেই হস্পিটেলত যাতে ৰোগী এজন আহি ঘূৰি যাব নালাগে সেইটোহে আমি চিন্তা কৰিছোঁ এখনেই থাকক হস্পিটেল তাত যাতে সব ঔষধে থাকে আৰু সব ডক্টৰে থাকে এজন হ'লেও ইয়াত অৰ্থপেডিক গাইনী চাইল্ড স্পেচিয়েলিষ্ট কি লাগে আমাক সেইখিনি সবেই থাকে মই আমাৰ জইণ্ট ডাইৰেক্টৰ আছে DPM আছে মই তেখেতসকলক অনুৰোধ কৰিছোঁ কি আপোনালোকে চেষ্টা কৰক কি আমি 10টা হস্পিটেলত আমি ডক্টৰ আনিব নোৱাৰোঁ কিন্তু এটা চেণ্টাৰ কৰি দিয়ক য'ত নেকি মানুহে আহি পেলাই যাতে ফিৰি যাব নোৱাৰে আৰু ডক্টৰসকলক মই অনুৰোধ কৰিছোঁ কি আমাৰ EM ডাঙৰীয়াই অলপ বিহেভিয়াৰ কথা কৈছে আগতেতো মানে হস্পিটেলত যাব ভয় কৰা আছিলে কিন্তু উপায় নাই মানে এতিয়া আমাৰো অৱস্থা ডক্টৰৰ নিচিনাকৈহে ৰাতিপুৱা উঠিলে মানে পুৰা হাজাৰ মানুহ মেমৰেণ্ডাম লৈ পেলাই কালভাৰ লাগে ৰাস্তা লাগে কেতিয়াবা আমাৰো খংটো একদম ওপৰত মিটাৰটো উঠি আহিলে এইবিলাক কি কাম বুলি পেলাই তো ডক্টৰৰ নিশ্চয় হ'ব নাৰ্ছৰো হ'ব ভাল বেয়া মানুহ বহুত আহে এইটো লাগে মানুহটো বুজি নাপায় নহয় আপোনাৰ তাত ঔষধ আছে নে নাই বেমাৰটো আপুনিহে গম পাইছে এইটো এনেকৈ ভাল নহয় এনেকৈ ভাল হ'ব কিন্তু ৰোগীৰ কাৰণে সেইটো নহয় তাক ট্ৰিটমেণ্টটো লাগিবই ভাল হ'বই লাগিব তো মই ক'ব বিচাৰিছোঁ কি আমাৰ 3টা ডিপাৰ্টমেণ্ট মই আগতে বহুত মানে বেয়া পোৱা মানে ভয় কৰা আছিলোঁ এটা হ'ল ৰেল ডিপাৰ্টমেণ্ট টিটিবিলাক বিৰাট মানে খঙাল থাকে ৰেল ডিপাৰ্টমেণ্টৰ চব মানুহে খঙাল থাকে এটা হ'ল বেংক মইতো বেংকতে নোযোৱা আছিলোঁ মোৰ একাউণ্টে নাছিলে কেইবছৰমান আগতে কৰিছোঁ মানে বেংকৰ মানুহবিলাক বহুত সংগ থাকে এনি টাইম মই বিৰাট ভয় লাগে এইটো নাযাওঁ বুলি কিনে হস্পিটেলতো আমাৰ GMCত বহুতবাৰ গৈছোঁ পেচেণ্ট লৈ পেলাই মানে মাত দিবলৈ ভয় লাগে এইটো এতিয়া লাহে বহুত ভাল হৈ আহিছে তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ কি আপোনালোকে হ'ল মানৱ সেৱা যিটো নেকি আমাৰ এইটো আছিলে কেলকাতা মাদাৰ টেৰেছা যিটো কাম কৰিছিলে এতিয়া ইয়াৰ আদৰ্শটো আমাৰ বাইদেউসকলে ল'ব লাগিব আৰু সেইকাৰণে আজি যিটো হেল্থ ছাৰ্ভিচত মানে আধাতকৈ বেছি মহিলাসকলক চিলেক্ট কৰা হৈছে কাৰণ মহিলাসকলে খুব স্মুথলি এই কামবিলাক কৰিব পাৰে তো এইটো আপোনালোকে নজৰ দিব কিন্তু দুখৰ কথাটো হৈছে চাকৰিবিলাক ৰেগুলাৰ নহয় দৰমহাবিলাক বহুত কম এনেকুৱা দৰমহা কাৰোবাৰ 20 টকাহে পৰে দিনত মাহৰ হিচাপ কৰিলে 20 টকাহে পৰে কাৰোবাৰ 30 টকাহে পৰে তো সেইটো মানে বহুত ডাঙৰ এটা সমস্যা সেইকাৰণে আমি ৰিচেণ্টলি কিছুমান কাম আগবঢ়াইছোঁ আমি নন গভৰ্ণমেণ্ট ছেক্টৰত কিছুমান অনুষ্ঠান আনিব পাৰে নেকি মিলিন্দা গেটছকো আমি চিঠি লিখিছোঁ তেখেতসকলে বিহাৰত কাম কৰি আছে হেল্থ ছেক্টৰত বহুত টকা দিছে আমাৰ তাতো আহিব লাগে বুলি আমি তেখেতসকলক চিঠি লিখিছোঁ আৰু তেখেতসকল আহিলেতো বহুত ভাল হ'ব আৰু বেলেগ ইনষ্টিটিউশ্যন আছে যোনে নেকি বহুত ছাপোৰ্ট কৰে আমি তেখেতসকলক চিঠি লিখিছোঁ কিন্তু ভাৰত চৰকাৰ হিচাপে কেতিয়া এই চাকৰিবিলাক ৰেগুলাৰ কৰিব পাৰিব অসম চৰকাৰ হিচাপে ইয়াত অলপ সন্দেহ আছে আমাৰো কি হ'ল চৰকাৰৰ কোনো ৰেভিনিউ নাই
আমাৰ যিখিনি ৰেভিনিউ আছে অলৰেডি খৰচা পাতি কৰি শেষ কৰি দিয়ে তো সেইকাৰণে এতিয়া আমি আলোচনা কৰিছোঁ কি ৰেভিনিউটো কেনেকৈ বঢ়াব পৰা যায় যদি আমাৰ ৰেভিনিউটো আমি বঢ়াব পাৰোঁ তেতিয়া আমিও কিছুমান ডক্টৰ কিছুমান নাৰ্ছ আমি নিজাববীয়াকৈ ল'ব পাৰিম তেতিয়া আমাৰো বহুত সমস্যা সমাধান হ'ব কাৰণ এই হস্পিটেলখিনি আমাৰ হস্পিটেল ইয়াত আমাৰ মা দেউতা দাদা ভাই ট্ৰিটমেণ্ট কৰিব আৰু ইয়াত বেষ্ট ট্ৰিটমেণ্টটো আমি পাব লাগিব তো সেইকাৰণে মই দীঘলীয়া ক'ব বিচৰা নাই যে আমাৰ যিখিনি আছে এৱাৰনেছটো আপোনালোকে কণ্টিনিউ কৰক যিখিনি হেল্থ প্ৰব্লেম আছে এইটো সলিউশ্যন কৰাৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব এতিয়া আমাক কিছুমান যেনেকৈ চকুৰ ডক্টৰ লাগে বহুত প্ৰব্লেম হয় চকুৰ ডক্টৰৰ কাৰণে কিছুমান স্পেচিয়েলি কিছুমান বিভাগ যিটো মানে মানুহৰ কাৰণে খুব প্ৰয়োজন এই বিভাগবিলাক যেনেকৈ নক ৰাখিবলৈ আমাৰ যাতে চেষ্টা কৰা হয় তো সেইটো মই অনুৰোধ কৰিছোঁ আৰু দিনে ৰাতি যিখিনি আমাৰ পেচেণ্ট আহে এই পেচেণ্টখিনি যাতে আমি পাৰা পৰ্যন্ত ঘূৰি যাব নালাগে যিখিনি আমি ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু নোৱাৰিলেও ভালকৈ যাতে গাইড কৰে যে ইয়াৰ পৰা তাত যাওক নকৰি পেলাই য'ত যাব লাগে তাত যাতে ভালকৈ গাইড কৰে কি আপুনি ইয়াত যাওক তেনেকুৱা আৰু অলপ পাৰিলে আমি সহায় কৰি দিলে ভাল হয় য'ত যাব য'ত ৰেফাৰ কৰিব তাত নহ'লে তাতো গৈ পেলাই অসুবিধা হয় ইমান হাজাৰ হাজাৰ লাখ লাখ পেচেণ্ট কিন্তু হস্পিটেল তেনেকুৱা নাই তো সেইকাৰণে আজি এটা শুভ দিন মাজবাটৰ কাৰণে এই মডেল হস্পিটেল ইনগ্ৰেশ্যন কৰা হ'ল অলৰেডি ষ্টাফো লৈ আহিছে বাহিৰৰ পৰা হ'লেও কেইদিনমানৰ পিছতে ডক্টৰ বহিব আৰু লাহে লাহেকৈ আৰম্ভ হ'ব আমিও অসম চৰকাৰৰ লগত অতি শীঘ্ৰে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি ক'ত কিমান ডক্টৰ লাগে ক'ত কিমান ষ্টাফ লাগে ক'ত কিমান আমাৰ যিটো কণ্ট্ৰেকচুৱেল কাম কৰি আছে চব এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি এটা পদক্ষেপ ল'ম মই দুটামান আৰু কথা সংযোজন কৰিব বিচাৰিছোঁ চৰকাৰখন গঠন কৰাৰ পিছত আমি অলপ নতুনত্ব আনাৰ কাৰণে চিন্তা কৰি আছোঁ আগৰ চৰকাৰৰ সময়ত যি কাম তেখেতসকলে কৰিলে ইয়াত কোনো পৰিৱৰ্তনৰ কোনো ইংগিতেই নাছিলে আজি এগ্ৰিকালচাৰ ছেক্টৰত আমি স্পেচিয়েলি এটা ফ'কাছ কৰিছোঁ আৰু আমি ঠিক কৰিছোঁ এইবাৰে 33খন ব্লক আছে আমাৰ 33খন ব্লকত আমাৰ ফাৰ্ম মেচিনাৰী বেংক দিবলৈ আমি আৰম্ভ কৰিছোঁ সেইটো হ'ব আপোনাৰ প্ৰত্যেকটো ব্লকতে ট্ৰেক্টৰ 3খন থাকিব পাৱাৰ টিলাৰ থাকিব ধান ৰোৱা আৰু ধান কাটা মেচিন থাকিব এতিয়া আমাৰ MA BA পাছ কৰি যুৱতীসকলে একদম মানে হাকাৰ কি কৰি খাম কিন্তু মাটিডোখৰ চন পৰি আছে ধান কাটিলে এতিয়া ইফালে শুকান হৈ আছে একোৱেই নাই তো সেইটো কৰিব পাৰে তো কৰিব নোৱাৰা কাৰণটো কি ইমান লং পেণ্ট চোলা পিন্ধি থাকে আৰু হঠাৎ মানে কেনেকৈনো পথাৰত যাম পথাৰত যোৱা বুলি ক'লে হয়তো হাফ পেণ্ট পিন্ধিব লাগিব নহ'লে গামচা পিন্ধিব লাগিব বোকা খচিব লাগিব সেইকাৰণে পথাৰত নাযায় তো আমি এই বছৰৰ পৰা ঠিক কৰিছোঁ আমাৰ যুৱকসকলে আৰু বোকা খচিব নালাগে চিধা লং পেণ্ট জোতা পিন্ধি ডাইৰেক্ট ট্ৰেক্টৰৰ ওপৰত উঠিলে হ'ল হাল মাৰি চাহ কৰি দিয়ক ইয়াৰ পিছত আকৌ ঘৰলৈ আহক ভাত পানী খাওক এইবাৰ ধান ৰোৱা মেচিনত ডাইৰেক্ট লং পেণ্ট জোতা পিন্ধি উঠি দিলে হ'ল মেচিনত মানে কঠীয়াটো পিছতকে উঠাই দিব ধান ৰোৱা মেচিনে ৰুই যাব ঘণ্টাতে মানে বহুত 20-30 বিঘা ধান ৰুই দিব তেতিয়া মানে কি হ'ব ভাল লাগিব আৰে ময়ো আমেৰিকা ইংলেণ্ড টিভিত দেখাৰ নিচিনা খেতি কৰি আছোঁ দেখোন ইয়াৰ পিছত আকৌ কেইদিনমান কিন্তু অলপ মানে পথাৰত যাব লাগিব যদি তাতে অলপ জেং টেং হয় অলপ গুচাই দিব লাগিব পানী চানি দিব লাগিব তাৰ পিছত যেতিয়া ধানটো হ'ব ডাইৰেক্ট আপুনি মেচিনাৰী ধানটো কাটি দিব এফালে মানে ধানৰ এইটো স্ট্ৰ কি বুলি কয় খেৰ ওলাব এইফালে ধান ওলাব মেকানাইজ কমপ্লিট মেকানাইজ আৰু নেক্সট ফাইনেন্সিয়েল ইয়াৰত মানে আপোনাৰ যিটো আছে এই মাৰ্চৰ পিছত আমাৰ 420টা VCDC কমপ্লিট আমি মেকানাইজ কৰিব বিচাৰিছোঁ প্ৰত্যেক VCDCতে মেচিন থাকিব আপুনি ফ্ৰীলি তেল ভৰাই লৈ যাই পেলাই খেতিটো কৰি ল'ব পাৰিব তাত এটা ইকনমিক চাইড আছে মই নিজে খেতি কৰা মানুহ ক্লাছ 9ৰ পৰা প্ৰায় 8ৰ পৰাই মই খেতিত গৈছোঁ ক্লাছ 9ত মই ফুল ফ্লেজেড খেতিয়ক হৈ গৈছিলোঁ মই নাঙলটো এনেকা ধৰা নাই এনেকা ধৰিছিলোঁ তেতিয়া তো মোৰ বহুত দুখ আছিলে মানে যেতিয়া নাঙলটো ধৰি প্ৰায় 4 ঘণ্টা 3 ঘণ্টা গৰুৰ পিছে পিছে ঘূৰিব লাগে মাথাটো বহুত গৰম হৈ যায় সেই সময়ত কেতিয়াবা ভালো লাগে নিজকে অলপ পজিটিভ যদি চিন্তা আনি ল'ব পৰা যায় একদম এইখিনি সময়ত কেতিয়াবা এক্টৰ যেন লাগে নাঙলত যে ধৰি আছে পাহৰি যায় কেতিয়াবা ক্ৰিকেটাৰ যেন লাগে কেতিয়াবা সাহিত্যিক যেন লাগে কেতিয়াবা গায়ক যেন লাগে সেইখিনি সময়তে বহুত কল্পনা সৃষ্টি হয় আৰু মই তেতিয়া দেখিছোঁ কি মোৰো বেয়া লাগিছিলে 5 বিঘা মাটি 7 বিঘা মাটি খেতি কৰিলোঁ খেতি কৰি পেলাই না ঘৰ বনাব পাৰে না খাবলৈ নাতে না ভাল ড্ৰেছ পিন্ধিব পাৰে বিৰাট নাৰ্ভাছ হয় কিন্তু এইটো যদি 5 বিঘাটো যদি 15 বিঘা কৰিব পৰা যায়
তেতিয়া কিন্তু সব ঠিক হৈ যাব গতিকে 15 বিঘা কৰিব লাগিলে 3 বাৰ খেতি কৰিব লাগিব এটা কেন্দ্ৰ চৰকাৰে কৈছে ডাবলিং ফাৰ্মাৰ ইনকাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাবাৰ টাৰ্মতে উলাইছিলে ডাবলিং ফাৰ্মাৰ ইনকাম ফাৰ্মাৰৰ ইনকামটো কেনেকৈ ডাবল কৰিব পৰা যায় এতিয়া আমি বডলেণ্ডৰ এটা মানে আমি এগ্ৰিকালচাৰ এটা পলিচি আনি প্লাই ট্ৰিপলিং কৰিব লাগিব 3 বাৰ খেতি কৰিব লাগিব ইয়াৰ কাৰণে কমপ্লিট মেকানাইজ কৰিব লাগিব মাৰ্কেটৰ লগত লিংকেজ কৰিব লাগিব আৰু এটো কৰিব পাৰে তেতিয়া কি হ'ব 3 বিঘা মাটি আছে গৰু নাই ট্ৰেক্টৰ নাই 2 বিঘা মাটি আছে গৰু নাই ট্ৰেক্টৰ নাই বেলেগ ৰাজ্যটো এনৰেগা আঁচনি দি খেতি কৰিছে এনৰেগা আঁচনি দি খেতি কৰি আছে আমাৰ ইয়াত নাই এনৰেগা বিলাক এনে পইচা খাবৰ কাৰণে বনাই ইয়াতে বেলেগত ৰাজস্থান এনৰেগা দি খেতি কৰি আছে মান তো আমাৰ ইয়াত কি হ'ব যাৰ 3 বিঘা মাটি আছে হি হাজিৰা কৰিবলৈ যায় মাটিটো বন্ধক দি প্লাই আদি দি প্লাই হি আৰু মানে আদিও দিব নালাগে এই বন্ধকো দিব নালাগে এই 3 বিঘা মাটিৰ কাৰণে কমসে কম 5 দিন বা 10 দিন বছৰত ছুটি ললে হ'ল ট্ৰেক্টৰ পাব আপুনি লৈ যাব হাল মাৰি ল'ব পাৱাৰ টিলাৰ ল'ব হাল মাৰি ল'ব কঠিয়াটো মানে মেচিনত কঠিয়া থাকিবই খালি আপুনি টেকনিকটো শিকিব লাগে মেচিনৰ যেটো কঠিয়া হিটো মাটিত আপুনি ৰুব নোৱাৰিব হিটো অলপ প্লাষ্টিক পাৰি পেলাই অলপ টেকনিক আছে কঠিয়াটো ধুনিয়াকৈ ৰুই ল'ব লাগিব তাৰ পিছত আৰামছে 5 দিন বা 6 দিন ছুটি ল'লে কাম খেতিৰ কাম শেষ আৰু আপুনি কাম কৰি থাকক তো 3 বিঘা মাটিৰ ধান আপুনি ফ্ৰী পাই গল মানে ফ্ৰী মানে কি পাই গল আৰু নিজে আদি দিলিটো আপুনি আধা পালে হয় 10 মন হলে 5 মন পালে এতিয়া 10 মনে পালে 3 বিঘা 30 মন পাই গল তো এই অৰ্থনীতিটো তেনেকৈ উঠি আহিব সেই কামটো কৰিব লাগিব ইয়াৰ বাহিৰে বাকিখিনি যেটো আছে এইবাৰ আমি 100 জন মানুহক মানে এইটো কি আছে বায়োফক যেটো মাছ পোনা মাছ পোহা এইটো এইবাৰ ইন্ট্ৰোডিউস কৰিব বিচাৰিছো আৰু প্ৰত্যেকটো ভিজিডিসি লেয়াৰ ফাৰ্ম মানে দুটা লেয়াৰ ফাৰ্ম আমি পাইলট ইতে আৰম্ভ কৰিব বিচাৰিছো আৰু নেক্সট বাৰক আমি এটা ব্লগত এটাই প্ৰডাক্ট কৰিম মাছবাদ ব্লগত পুৰা খেতিয়কসকলৰ লগত আলোচনা কৰি এটা মেজৰ আমি ক্ৰপ লম যেটো নেকি মাছবাদ এৰিয়াত মানে সবে কৰিব ইয়াত যদি কণী প্ৰডাক্ট কৰে সবে কণী প্ৰডাক্ট কৰিব 100টা গাঁৱে যদি এটা গাঁৱে যদি দিনত মানে আপুনি যদি 2000 কৰি কণী ওলাই আপোনাৰ কিমান কণী ওলাব তেতিয়াহে ট্ৰাক আহিব বাহিৰৰ পৰা ইমান ট্ৰাকে কণী আহি আছে ইয়াতে প্ৰডাক্ট কৰিব পাৰে বেলেগত বিক্ৰী কৰিব নাযায় মিড ডে মিলৰ জাগাত এদিন কণী এটা দিলেতো বহুত প্ৰটিন পায় এইবিলাক মানে অলপ ইনোভেটিভ আইডিয়া অলপ চিন্তা কৰা হৈছে ইয়াৰ বাহিৰে আৰু বহুত আঁচনি আছে আমি ঠিক কৰিছো আৰু এই আঁচনিবিলাক আপোনালোকৰ মাজত আনাৰ কাৰণে আমি চিন্তা কৰিছো মই দীঘলীয়া নকম সদুশেষত সহকৰ লগত ধন্যবাদ জনালো মাছবাদ অঞ্চলৰ ৰাইজে শান্তি থাকক হস্পিটালখন সুকলমে চলক আৰু এটোৱে মই কামনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ